फैबाय थानाय बिटिसि बिसायख'थिनि थाखाय बिजेपिनि साखाफारा दतमा बियाबाव बिजेपिनि जयनिं हाबाफारि फरायसा आफादनि दैदेनगिरिफोरजों लोगोसे 100सो मावथिफोरा बिजेपियाव हाबदों। दतमा बियाबाव सानफ्रोमबो रोजा रोजा सुबुंफोरा बिजेपियाव हाबगासिनो दं। बिटिसि बिसायख'थिनि समा 2 दानल' दंबावो। बेखौ नोजोर होनानै गासैबो राजखान्थि दोलोफोरा गाव गावनि दोलोनि सानथांखिफोरखौ गोख्रों खालामनाय नुनो मोन्दों। दुलाराय खस राजबंशी फरायसा आफादनि आफादगिरि परिमल रयजों लोगोसे जायगानि बिजेपिनि दैदेनगिरि आरो दतमा बियाबनि जानो हाथाव बिजाथि मनरन्जन ब्रह्मनि नुजाथिनायाव 100 मावथिफोरा मावख'आरि महरै बाहागो लायो। मनरन्जन ब्रह्मआ फरायसा दैदेनगिरि परिमल रयखौ पार्टीनि नेरसोन गामसा आरो केपजों बरायदों। गसाइगावनिफ्राय दानसोरां बसुमतारिनि रिपर्ट NBT लाइभ। দতমা সমষ্টিৰ কথাটো ক'বলৈ গ'লে প্ৰতিদিনৰ জয়নিং পূজাটো হৈ আছে আৰু আমি ৰাইজৰ সহায় খুব ভালদৰে পাইছোঁ। আজি 100 জন মানুহ হ'ল। এখেতসকলে ভৱিষ্যত নিজৰ সমাজৰ কাৰণে চিন্তা কৰিছে যে আমি চৰকাৰৰ লগত থাকি ভৱিষ্যতৰ সমাজৰ দুটা নতুন নৱপ্ৰজন্মৰ কাম কৰিবলৈ যাম বুলি সিহঁতে হয়তো সংকল্প লৈছে। আর সেই কারণে সিহঁতে ভারতীয় জনতা পার্টি তথা আমার সমাজসেবক আমার প্রার্থী মনোরঞ্জন ব্রহ্মক ভাল পাই এখেতসকলে আহে। এটা একদম খতৰনাক আর বর্তমান আমার জিতার অংশটো হয়েছেই। বিশেষ সমষ্টিৰ গোটেই রাইজক আমি গঠাই লম। আমার দতমা পরিকল্পনা যে আমি যোৱা 22 বছৰত দতমা সমষ্টিৰ পৰা এজনো EM পোৱা নাছিলো আৰু বৰ্তমানলৈকে আমি চৰকাৰৰ তৰফৰ পৰা একো নাই। সেই কাৰণে আমি ভাবিছো আগৰজন যিবোৰক আমি ভাৰতীয় জনতা পাৰ্টি থাকি আৰু আমাৰ কেণ্ডিডেটক জিকাই দি ভাল পদবী নিশ্চয় পাম আমাৰ আশা আছে। আমি ইমান বছৰে নোহোৱা উন্নয়ন আমি এই কাজ কৰিব পাৰিম। আজি বিজেপিত মই যোগদান কৰাৰ উদ্দেশ্য হ'ল এইটোৱেই যে আগন্তুক দিনত মই যিখিনি শশাংকুৰ ৰামপুৰ আঞ্চলিক আগ্ৰাসৰ ছাত্ৰ সন্থা হিচাপত যিখিনি মই কাম কৰিছিলোঁ সেই ঠিক তেনেকৈ যাতে মই আগন্তুক দিনত মানে ৰাজনীতিক অৰ্থাৎ নেশ্যনেল দল হিচাপত বিজেপিত আহিও যাতে ঠিক তেনেকৈ মই ৰাইজে কাম কৰিব পাৰোঁ তাৰে মই আশা ৰাখি আমি বিজেপিত যোগদান মই এতিয়া 70 জনৰ ওপৰত মানুহ আছে। প্ৰায় মই এক আগ্ৰাসো তথা আমাৰ সতীৰ্থ বিন্দু ইয়াত আমাৰ দতমা মণ্ডল এক্স প্ৰেসিডেন্ট আমার দাদার লগত আলোচনা কৰি যোগদান হল। লগতে আমাৰ মনোৰঞ্জন ব্ৰহ্ম ছাৰৰ যিখিনি নীতি আদৰ্শ আৰু আগন্তুক দিনত বিজেপিত মই ভাবোঁ আমাৰ বিপুল ভোটত ছাৰৰ জয় নিশ্চিত। আৰু এই ক্ষেত্রে আমি ভাবোঁ যে আমি যেনেকৈ আজি ৰাইজৰ সেৱা কৰাৰ কাৰণত আছিলোঁ ছাত্ৰ সন্থাৰ সময়ত ঠিক সেইটো সময় যাতে আমাৰ আগন্তুক দিনতো এই ৰাজনীতিত থাকি যাতে আমি কৰি যাব পাৰোঁ তাৰে মই আশা কামনা কৰিয়া আজি এই বিজেপিত যোগদান কৰিছোঁ। হয় নিশ্চয় ছাত্ৰ সংগঠনৰ সময়তো মই যিবিলাক কাম কৰিছিলোঁ ৰাইজৰ হৈ পজিটিভলি যিখিনি কাম বা যিখিনি পাৰোঁ বিশেষ কৰি ছাত্ৰ ছাত্ৰীসকলক মই এইটোৱে ক'ব বিচাৰোঁ আমাৰ শিক্ষাৰ পিছত আগবাঢ়ি যোৱাখনক গুৰুত্বপূৰ্ণ বিষয় আৰু এই শিক্ষাত গুৰুত্ব দিব বুলি মই ভাবোঁ বা আশা ৰাখোঁ। আমাৰ যিখিনি উঠি অহা ভাই বন্ধু সকলক মই সেইটোৱে ক'ব বিচাৰোঁ যাতে আগন্তুক দিনত শিক্ষাৰ পিছত মানে ভাল এটা প্ৰভাৱ পেলাওক মই সেইটোৱে ক'ব বিচাৰোঁ।